হেৰিটো ৱেলকাম টু চেনেল ডিজি ব্লগ আৰু এটা মিনি ব্লগলৈ আহিলোঁ আৰু মই ঘৰত যাবলৈ হ'লে অলপ মামাহেত গাইছ আৰু মই গাড়ী পাওঁ না গাইছ সেইকাৰণে খোজকাঢ়ি যাইছোঁ আহিলে ধুনীয়াকৈ আৰু 4 টকা ভিডিঅ'টো শেষ কৰিলে আৰম্ভ দিয়ক আৰু মই যাই আছোঁ ধুনীয়াকৈ আৰু গাইছ আগত নাজাটো ধৰিলোঁ গাইছ কেনেকুৱা লাগিছে আৰু বাকে যাই আছোঁ গাইছ 4 টকা ভিডিঅ'টো শেষ হৈ গৈছে গাইছ এটা মিউজিক লগাই দিওঁ আৰু গাইছ আহি পাই গ'লোঁ ৰেলগেট ধুনীয়াকৈ গাইছ আমাৰ ৰেলগেটটো গাইছ নতুনকৈ বনাইছে গাইছ ধুনীয়া হৈছে গাইছ ভাল লগা হৈছে গাইছ চাহ কৰে ভিডিঅ'টো গাইছ আৰু গাইছ গেট বন্ধ কৰিছে গাইছ ৰেল আছে না গাইছ সেইকাৰণে আৰু এইটো কৰি চাই থাকক আৰু গাইছ মই এতিয়া ধুনীয়াকৈ বাইক এখন উঠিলোঁ আমাৰ দাদা আহিল গাইছ দাদাৰ বাইকখন উঠি যাই আছোঁ গাইছ ভিডিঅ' কৰি চাই থাকক গাইছ আৰু গাইছ পালোঁ আৰু কেন্দনা আৰু বেছি নাই কেন্দনা পাৰা গাইছ আৰু গাইছ কেন্দনা পালোঁ গাইছ আৰু কেন্দনা পাৰা যাব লাগিব গাইছ ডেকা গৈছে চকা গ'লে গাইছ আৰু চাহ যাওক আৰু ভিডিঅ' কৰি চাব গাইছ ডেকা গৈছে চকা গ'লে কিমান কিলোমিটাৰ মই নাজানো আৰু গাইছ মই দোকান এখনত আহিলোঁ গাইছ আমাৰ মামাই যাম না গাইছ কিবা এটা ল'ব লাগিব না গাইছ আৰু গাইছ একবাৰ আহিলোঁ গাইছ আমাৰ বাছ ষ্টেণ্ডৰ ফালে গাইছ ঘাঁহ ৰাস্তাৰ ফালে আহিলোঁ গাইছ আৰু গাইছ গাড়ীখন উঠি ল'লোঁ আমাৰ গাইছ মামাই গাড়ী গাইছ দাদাহঁতৰ গাড়ী গাইছ সেইকাৰণে গাইছ ধুনীয়াকৈ উঠিলোঁ চাই আছোঁ ভিডিঅ' সেইটো গাইছ শেষ হৈ গ'লে আৰু গাইছ ৰেলগেট পালোঁ গাইছ আমাৰ ৰেলগেটটো গাইছ ভাল লগা আছে গাইছ ষ্টেচনটো গাইছ কি বহি থকা গৈছে গাইছ এইটো নাচাই গাইছ চাই ৰ'ব আৰু গাইছ মই যাই আছোঁ গাইছ পথাৰত ধান কাটছে গাইছ আৰু গাইছ পালোঁ গাইছ দেখা গৈছে চক আৰু গাইছ যাই আছোঁ গাইছ ফাইনেলি মামাৰ ঘৰ পালোঁ আৰু চাওক আৰু গাইছ এটা ছাবস্ক্ৰাইবাৰ পালোঁ গাইছ মোৰ বোলে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে আৰু গাইছ তাৰো বোলে চেনেল এটা আছে বোলে গাইছ ইছাম ব্লগছ আৰু গাইছ চাব গাইছ আজি ভিডিঅ' চাব ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ